নমস্কাৰ। মই আজি কেইটামান বিশেষ বিষয় উত্থাপন কৰি আপোনালোকৰ ওচৰত এই ভিডিঅ'টো আগবঢ়ালোঁ। লগতে মই কৈ থওঁ, বহুতে ভুল বুজিব পাৰে, বহুতে ভুল ভাবিব পাৰে। মই কোনো ৰাজনৈতিক দলৰ তলতীয়াও নহয়, তেওঁলোকৰ বহুতীয়াও নহয়। লগতে কৈ থওঁ, মই কোনো ৰাজনৈতিক দলৰ নেতা কৰ্মীক বিশ্বাসো নকৰোঁ। কিন্তু এই ক্ষেত্ৰত কেইজনমান নেতা কৰ্মী দুৰ্যোগৰ সময়ত যি পদক্ষেপ গ্ৰহণ কৰিছে তেওঁলোকক মই শ্ৰদ্ধা কৰোঁ। কিন্তু তৎসত্ত্বেও মই কিছুমান অকৰ্মণ্য নেতা বা দলীয় কৰ্মীৰ যি এই সময়ত যি কৰ্মোদ্যম হ'ব লাগিছিলে সেই কৰ্মোদ্যম তেওঁলোকৰ নাই। তথাপিতো মই সেই বিষয়টোলৈ নাযাওঁ। কিন্তু মই আজি যিটো বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ গৈছোঁ, সেই বিষয়টোৰ আলোচনা কৰাৰ আগতে মই এই কথাকেইষাৰ এইকাৰণে ক'ব লগা হৈছে, কাৰণ পৰৱৰ্তী সময়ত মোৰ ভিডিঅ'টো দেখাৰ পিছত বহুকেইজনে তলত কমেণ্ট কৰিব, কমেণ্ট বক্সত। সেই কমেণ্টখিনিক কাৰণে মই জনাই থ'ব বিচাৰিছোঁ যে মই কোনো দল সংগঠনৰ নেতা নহয়, মই কোনো ৰাজনৈতিক দলৰ কৰ্মী নহয়। গতিকে মই এটা দলকো ভালদৰে বিশ্বাস নকৰোঁ। দল হিচাপত বিজেপি হওক, কংগ্ৰেছ হওক, AJP হওক, কোনো এতিয়া ভৰসাৰ যোগ্য নহয় এই বৰ্তমান সময়ত। মই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা ভিডিঅ' আপোনালোকৰ আগত আগবঢ়াব বিচাৰিছোঁ, অন্য এটা ভিডিঅ' আপোনালোকৰ আগত আগবঢ়াব বিচাৰোঁ। প্ৰথমতে ভিডিঅ'টো চাই লওকচোন। এতিয়া আপোনালোকে ভিডিঅ'টো চালে। ভিডিঅ'টো হৈছে তিনিচুকীয়া জিলাৰ ডুমডুমা সমষ্টিৰ বাগজান তৈলক্ষেত্ৰৰ বাগজান BGR5 তৈলক্ষেত্ৰৰ এইটো এটা ভয়ংকৰ দৃশ্য। এই ঘটনাটো কালিয়ে সংঘটিত হ'ল, কিন্তু বৰ্তমান সময়লৈকে ইয়াত কোনো ব্যৱস্থা ল'ব পৰা নাই। অইল ইণ্ডিয়াই হওক বা চৰকাৰী পক্ষৰ মানুহেই হওক, ইয়াত কোনো ক্ষেত্ৰত ব্যৱস্থা ল'ব পৰা নাই বৰ্তমান সময়লৈকে। গতিকে অইল ইণ্ডিয়াৰ সম্পূৰ্ণ এইটো বিফলতা বুলি ক'ব লাগিব, সম্পূৰ্ণ বিফলতা। তেওঁলোকৰ কোনো আমি জনাত তেওঁলোকৰ কোনো এনেকুৱা দুৰ্যোগৰ সময়ত ব্যৱস্থা ল'ব পৰা কোনো ক্ষমতা নাই। তেওঁলোকে বিভিন্ন ধৰণৰ কথা কৈছে যে তেওঁলোকৰ ONGCৰ পৰা মানুহ আহি আছে। তেওঁলোকে কৈছে, কিছুমানে কৈছে বাহিৰৰ পৰা মানুহ মাতিব লাগিব। কিন্তু বৰ্তমান সময়লৈকে তেওঁলোকৰ এই দুৰ্যোগৰ সময়ত এই যে এনেকুৱা ধৰণৰ বিপদ আহিব পাৰে, সেই বিপদৰ সময়ত যে তেওঁলোকে তাৎক্ষণিক কিছুমান ব্যৱস্থা ল'ব লাগিব, তৎক্ষণাত ল'ব লগা ব্যৱস্থাখিনিৰ কাৰণে তেওঁলোক সাজু নহয়। কিন্তু আজি আটাইতকৈ ডাঙৰ কথাটো হ'ল কি, এই তৈলক্ষেত্ৰখন, ইয়াত কেইবাখনো তৈলক্ষেত্ৰ আছে। এই BGR5 আছে, এই কাষতে ডাঙৰি নৈৰ কাষতে এখন তৈলক্ষেত্ৰ আছে। ডাঙৰি নৈখন পাৰ হ'লেই ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। আজি আমি জনাত যিহেতু পৰিৱেশ সংৰক্ষণ আইনৰ মতে আমি জনাত 10 কিলোমিটাৰ ভিতৰত ৰাষ্ট্ৰীয় উদ্যানেই হওক বা পক্ষী সংৰক্ষণৰ জেগা, পক্ষীকুলৰ এৰিয়াৰ পৰা 10 কিলোমিটাৰ ভিতৰত কোনো তৈলক্ষেত্ৰ থাকিব নালাগে। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল কি, এই তৈলক্ষেত্ৰখন হওক আৰু এই কাষতে থকা যিকেইখন তৈলক্ষেত্ৰ আছে, গোটেই তৈলক্ষেত্ৰকেইখন 500 মিটাৰৰ দূৰত্বত নহয় ডিব্ৰু-চৈখোৱা ৰিজাৰ্ভৰ পৰা। ডিব্ৰু-চৈখোৱা অভয়াৰণ্যৰ পৰা
500 কিলোমিটাৰো 500 মিটাৰো দূৰত্বত নহয়, 500 মিটাৰো দূৰত্বত নহয়, 10 কিলোমিটাৰ দূৰৰ কথা, 1 কিলোমিটাৰো নহয়, 500 মিটাৰ নহয়। গতিকে আটাইতকৈ ডাঙৰ কথা, ইয়াতে কাষতে আছে মাগুৰী বিল, তাত বিভিন্ন ধৰণৰ চৰাই চিৰিকটি আছে। এতিয়া মই দেখিছোঁ বহুত মাছ মৰিছে, কালি যিটো ঘটনা হৈ গৈছে মাছ মৰিছে, আৰু খন্তেক সময়ৰ পিছতে চৰাই চিৰিকটি অলপো মৰিব। এতিয়া আটাইতকৈ ডাঙৰ কথাটো হৈছে সেই মাগুৰী বিলখন এই তৈলক্ষেত্ৰৰ 100 মিটাৰ দূৰত্বত, 100 মিটাৰ দূৰত্বতে, মাগুৰী বিলৰ পৰা 100 মিটাৰ দূৰত্বতে কিদৰে এখন তৈলক্ষেত্ৰ নিৰ্মাণ কৰিলে অইল ইণ্ডিয়াই? কোনে পাৰ্মিশ্যন দিলে? কাৰ পাৰ্মিশ্যনত আজি এই কামটো কৰিলে? আকৌ এতিয়া শুনিছোঁ ডিব্ৰু-চৈখোৱা ৰিজাৰ্ভৰ মাজতে তৈলক্ষেত্ৰ নিৰ্মাণ কৰিব অইল ইণ্ডিয়াই। আটাইতকৈ দুৰ্ভাগ্যজনক কথা। কালি পৰহি এটা ঘটনা সংঘটিত হৈ গ'ল। এই ওচৰতে আজি বাৰেকুৰি অঞ্চলত মাছ মাৰি জীৱিকা নিৰ্বাহ কৰে, মাছ ধৰি পেলাই জীৱিকা নিৰ্বাহ কৰা ব্যক্তিসকলৰ যি দুৰ্দশা কৰিলে চৰকাৰে, তেওঁলোকৰ যিমানবিলাক মাছ ধৰা সঁজুলি আছে চব কাটি ভাঙি শেষ কৰি থৈ গ'ল। আজি ইয়াতে বাগজান গাঁৱৰ মানুহতে একেই কাম কৰিলে, যে বাগজান গাঁৱৰ কেইজনমান ব্যক্তিয়ে মীন পালন, মৎস্য ব্যৱসায় কৰি পেলাই জীৱন নিৰ্বাহ কৰে, তেওঁলোকৰো গোটেই মাছ ধৰা সা সঁজুলি কাটি থৈ গুচি গ'ল। আটাইতকৈ দুৰ্ভাগ্যজনক কথা, সেই একেখিনি প্ৰশাসনৰ ব্যক্তিয়ে আজি সেই তৈলক্ষেত্ৰত ওলোৱা গেছ নিবাৰণৰ পৰা হাজাৰ হাজাৰ, ইয়াত কিমান মাছৰ মৃত্যু হ'ল, বহুত মাছ মৰিছে। আজি চৰাই চিৰিকটি মৰিব, অকণমান পিছতে আপোনালোকে নিউজত খবৰ পাবই, গৰু ছাগলী মৰি শেষ হ'ব এই অঞ্চলটোত। বাগান শেষ, চফা, বাগান শেষ হৈ গ'ল। যিমান সৰু সৰু ক্ষুদ্ৰ চাহ বাগিচা আছিলে সেইবোৰ শেষ, ক্ৰমান্বয়ে শেষ হৈ যাব এতিয়া। গতিকে তেনেস্থলত ইমানখিনি অনিষ্ট হোৱাৰ পিছত তেওঁলোকে কি কৰিছে, আকৌ ডিব্ৰু-চৈখোৱা ৰিজাৰ্ভৰ মাজত তেওঁলোকে তৈলক্ষেত্ৰ নিৰ্মাণ কৰিব। এই তৈলক্ষেত্ৰকেইখন আজি বন্ধ কৰিব পৰা নাই চৰকাৰে। কিয় বন্ধ কৰিব পৰা নাই? ইয়াত সম্পূৰ্ণ চৰকাৰী মানুহ জড়িত আছে, চৰকাৰী পক্ষ সম্পূৰ্ণ জড়িত আছে, চৰকাৰে পাৰ্মিশ্যন দিছে, সেইকাৰণে এই তৈলক্ষেত্ৰকেইখন ইয়াত আজি বহাব পাৰিছে। এতিয়া দিহিং পাটকাই অভয়াৰণ্যত আজি কয়লা খনি নিৰ্মাণ কৰিব। আজি খবৰ পাইছোঁ 99.6 একৰ মাটি সম্ভৱ সিমানটোৱে হ'ব, 99.6 নে 98.6 কিবা এটা একৰ মাটি ইয়াত খনন কাৰ্যত চলাব। গতিকে সম্পূৰ্ণ দিহিং পাটকাইখন তেওঁলোকে ধ্বংসই কৰিলে। সিমানটো যদি পৰিমাণৰ মাটিত যদি খনন কাৰ্য চলায়, বাকী দিহিং পাটকাইখন থাকিলে কি? গোটেই অভয়াৰণ্যখন শেষেই কৰি পেলালে তেওঁলোকে। তাত থকা জীৱকুলৰ কি অৱস্থা হ'ব, তাত থকা পশু পক্ষী কি অৱস্থা হ'ব, সেই কথাটো কোনেও চিন্তা কৰা নাই। আজি অসমৰ মানুহখিনি জৈৱ বৈচিত্ৰতাৰ ওপৰতহে নিৰ্ভৰশীল, সম্পূৰ্ণ জৈৱ বৈচিত্ৰতাৰ ওপৰত নিৰ্ভৰশীল। আজি প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল, আমাৰ গছ গছনি এইবিলাকৰ ওপৰতে অসমৰ মানুহখিনি নিৰ্ভৰশীল। আজি যদি ইয়াত প্ৰাকৃতিক পৰিৱেশ ধ্বংস হয়, তেনেস্থলত মানুহবিলাক খেতিয়ক মানুহখিনি সময়ত বিপদ হ'ব। আজি সময়ত বৰষুণ নহ'ব, সময়ত পানী নাপাব, আৰু বিভিন্ন ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'ব। সেই দায়িত্ব কোনে ল'ব? আজি চৰকাৰ সম্পূৰ্ণ, আজি এই কৰোণা আতংকৰ সময়ত চৰকাৰে কৈছে যে আমাৰ ৰাজকোট খালি, আমি একো কৰিব নোৱাৰোঁ। গতিকে ইমানখিনি কৰাৰ পিছত, ইমানখিনি হৈ যোৱাৰ পিছত তেওঁলোকে একো কৰিব নোৱাৰে। কিন্তু তেনেস্থলত আজি জৈৱ বৈচিত্ৰতাৰ ওপৰত অহা সংকটবোৰ তেওঁলোকে কিদৰে সেই সময়ত মোকাবিলা কৰিব? এই ক্ষেত্ৰত কিদৰে তেওঁলোকে এই পৰিস্থিতিৰ মুখামুখি হ'ব পাৰিব? একদম সম্পূৰ্ণ বিফল চৰকাৰ, সম্পূৰ্ণ বিফল এই ক্ষেত্ৰত। গতিকে তেনেস্থলত আজি আমাৰ অসমৰ মানুহখিনি জীৱন নিৰাপত্তাৰ ওপৰত তেওঁলোক সম্পূৰ্ণ বিফল।
আৰু যিহেতু আমাৰ অসমৰ মানুহখিনি প্ৰাকৃতিক পৰিৱেশৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল, আমাৰ অসমৰ মানুহখিনি প্ৰকৃতিৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল, আমাৰ অসমৰ জৈৱ বৈচিত্ৰতাৰ ওপৰত নিৰ্ভৰশীল। গতিকে তেনেস্থলত এই ক্ষেত্ৰত তেওঁলোকে এইদৰে অভয়াৰণ্য ধ্বংস কৰিব, এইদৰে ৰাষ্ট্ৰীয় উদ্যান ধ্বংস কৰিব, তেওঁলোকে গছ গছনি কাটি শেষ কৰিব, কেনেকৈ হ'ব? কিন্তু এটা কথা ঠিক, এনেদৰে চৰকাৰে যদি মই মতালিত কিছুমান কাম কৰিবলৈ হয়, কোনো অসমীয়া মানুহ বহি নাথাকে, অসমৰ কোনো মানুহ বহি নাথাকে। এই ক্ষেত্ৰত ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ'বলৈ বাধ্য হ'ব লাগিব চৰকাৰ। আজি এই ক্ষেত্ৰতে এই ভিডিঅ'টোৰ যোগেদি মই সকীয়াই দিছোঁ চৰকাৰক মই জনাই দিব বিচাৰিছোঁ যে তেওঁলোকে এই ধৰণৰ আকুৰগুজ মনোভাৱ, এই ধৰণৰ মানে স্বায়ত্ত শাসন, তেওঁলোকৰ মানে অত্যাচাৰ, এই ধৰণৰ অত্যাচাৰী শাসনৰ পৰা মানে বিৰত থাকক। গতিকে ভৱিষ্যত সময়ত তেওঁলোকে বহু প্ৰতিবন্ধকতাৰ সন্মুখীন হ'বলৈ সাজু হৈ থাকিব লাগিব। আজি এই ঘটনাটো, কালিৰ পৰা হৈ যোৱা ঘটনাটো এতিয়াও আপোনালোকে এতিয়াও হয়তো নিউজত আপোনালোকে প্ৰত্যক্ষ কৰি আছে, বৰ্তমানো নিউজত প্ৰত্যক্ষ কৰি আছে, এতিয়ালৈকে এই সমস্যাটো সমাধান কৰিব পৰা নাই। কিন্তু আজি ডিব্ৰু ৰিজাৰ্ভৰ মাজত এনেকুৱা এটা ঘটনা সংঘটিত হওক, তাত যদি কিবা কাৰণত, আজি যদি ইয়াত কিবা কাৰণত জুই লাগে, তেতিয়াহ'লে এই অঞ্চলটোৰ কি অৱস্থা হ'ব? ঠিক একেদৰে ডিব্ৰু ৰিজাৰ্ভৰ মাজত খনা তৈল ক্ষেত্ৰত কিবা কাৰণত যদি অগ্নিসংযোগ হ'ল, গোটেই ডিব্ৰু ৰিজাৰ্ভ জ্বলি চাৰখাৰ হৈ নাযাবনে? তাৰ দায়িত্ব কোনে ল'ব? তাৰ জীৱকুলৰ দায়িত্ব কোনে ল'ব? পশু পক্ষীৰ দায়িত্ব কোনে ল'ব? আৰু এই আমাৰ অসমৰ খাটি খোৱা মানুহখিনিৰ দায়িত্ব কোনে ল'ব? আজি মৎস্য উৎপাদন কৰি, আজি মৎস্য ব্যৱসায় কৰি যিখিনি মানুহ আজি বছৰ বছৰ ধৰি এই মাগুৰী বিলত জীয়াই আছে, মাগুৰী বিলৰ মাজলৈ তেওঁলোক নাযায়। মাগুৰী বিলত যিডোখৰ ঠাইত তেওঁলোকৰ পক্ষী আছে, সেই পক্ষী থকা জেগাডোখৰলৈ তেওঁলোক কোনো মানুহ নাযায়। তেওঁলোকৰ যি মাগুৰী বিলৰ কাষে কাষে, ঘৰৰ কাষে কাষে তেওঁলোকে সৰু এখন এটা টঙি জাল এখন পাতিব, সৰু ফাঁচি জাল এখন পাতি তেওঁলোকে মাছ ধৰি পেলাই তেওঁলোকে জীৱন নিৰ্বাহ কৰি আহিছে। সেই তাৰে দুই এপইচা পায়, ডেইলি কিমান পায়? 200 টকা, 100 টকা, 300 টকা পায়, খুব বেছি। এই তেনেকৈয়ে তেওঁলোকে আজি চলি আহিছে। তেওঁলোকৰ মাটি বাৰী নাই, তেওঁলোকে সেই আজি মৎস্য ব্যৱসায় কৰিয়ে চলি আহিছে। কিন্তু তেওঁলোকৰ কি কৰিছে, আজি মাছ ধৰা সঁজুলিকেইটা কাটি লৈ গৈছে আৰু অইলক দিছে যে তহঁতি অইল পেলা আৰু মাছ মাৰ। কিন্তু আজি এই বাগজান গাঁৱৰ মানুহে, আজি বাৰেকুৰি মানুহে কেতিয়াও ইয়াত মাছ ধৰিব নোৱাৰে। কিন্তু অইল পেলাই পেলাই, গেছ পেলাই ইয়াত মাছ মাৰিব পাৰিব, মাছ ধ্বংস কৰিব পাৰিব, যাতে এই অঞ্চলৰ মানুহখিনি, খাটি খোৱা মানুহখিনি যাতে সোনকালে মৰে, সোনকালে নিশেষ হৈ যায়, সেই কথাটো চিন্তা কৰি আছে। গতিকে ৰাইজ, এতিয়াও সময় আছে, এতিয়া সজাগ হ'ব হ'ল। গতিকে আপোনালোকো সজাগ হওক, সজাগ হৈ থাকক ভৱিষ্যত সময়ত যাতে কোনো কাৰণত এই ডিব্ৰু ৰিজাৰ্ভত অইল খাট কেতিয়াও বহাব নোৱাৰে, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ অইল খাট কাহানিও বহাব নোৱাৰে। আৰু দিহিং পাটকাই অভয়াৰণ্যত কিবা কাৰণত যদি কয়লা খনন হয়, তেতিয়াহ'লে জানি ল'ব অসমৰ কাৰণে এইটো এটা ডাঙৰ প্ৰত্যাহ্বান হ'ব। গতিকে কথাখিনি কৈ থাকিলেতো দীঘলীয়া হ'ব, গতিকে বিশেষ আৰু একো নকওঁ। কথাখিনি আপোনালোকৰ বিচাৰ বিবেচনাৰ বাবে মই ঠেলি দিছোঁ। এইখিনি মোৰ মাত্ৰ যুক্তিহে, মোৰ ক'বলগীয়া কথাখিনিহে। গতিকে আপোনালোকে এই বিচাৰ বিবেচনাৰ যি বিচাৰ কৰিব, সেই বিচাৰৰ ওপৰত মই কথাখিনি এৰি দিছোঁ। আৰু পৰৱৰ্তী সময়ত মই নতুন ভিডিঅ' আহিলে আৰু পিছত বহুতখিনি কথা ক'বলগীয়া আছে, এই কথাখিনি ক'ম। আজিলৈ ইমানতে, ধন্যবাদ, নমস্কাৰ।